হাই গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আজি মই পুনৰবাৰ আপোনাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আকৌ এটা ফেচ পেকৰ নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। তাৰ বাবে এয়া মই এটা আপেল লৈছোঁ। এইটো আপেলটো ভালদৰে ধুই মই লৈছোঁ আৰু এতিয়া এইটো মই কাটি ল'ম। আপেলবিলাক দেখিছেনে কেনেকুৱা হৈ যায়? এনেকৈ অলপ বহুত বেছি দিন হৈ গ'লে অকণমান এনেকুৱা হৈ যায় আৰু এই আপেলটো খাবলৈ আমি অকণমান অসুবিধা পাওঁ। আৰু যদি এই আপেলটো খাবলৈ অসুবিধা পাওঁ তেনেহ'লে আমি যদি আমাৰ পেলাই নিদি আমাৰ স্কিনখনৰ কাৰণে ব্যৱহাৰ কৰোঁ তেন্তে বহুতেই বেছি ভাল হয়। তাৰপিছতে এয়া মই মাজৰ এইখিনি এনেদৰে এৰুৱাই দিছোঁ। এতিয়া এয়া মোৰ গোটেইখিনি আপেল ভালদৰে গুচোৱা হৈ গ'ল আৰু এইখিনি মই ভালদৰে এতিয়া মিক্সিত পিচি ল'ম। এতিয়া এয়া মোৰ মিক্সাৰত গোটেইখিনি পিচি হৈ গ'ল। এইখিনি মই এটা বাউলত এনেদৰে লৈ লৈছোঁ আৰু এতিয়া মই ইয়াতে ব্যৱহাৰ কৰিম 1 চামুচ গাখীৰ আৰু এতিয়া এয়া 1 চামুচ মৌ ব্যৱহাৰ কৰিছোঁ আৰু এই গোটেইখিনি মই এতিয়া ভালদৰে মিক্স কৰি ল'ম। এতিয়া এই ফেচ পেকখিনি মই মোৰ স্কিনত ব্যৱহাৰ কৰিম আৰু এয়া গোটেইখিনি এনেকৈ দেখাব নোৱাৰিম চাগে, কাৰণ ইয়াত অলপ জুলীয়া হৈছে, সেইবাবে এতিয়া মই মোৰ স্কিনত ব্যৱহাৰ কৰিম। এই ফেচ পেকটো যদি আপোনালোকে সপ্তাহত 2 দিন বা 3 দিন ব্যৱহাৰ কৰে তেনেহ'লে বহুত বেছি ভাল হয় স্কিনৰ বাবে, কাৰণ আপেলত থাকে ভিটামিন A, B, C, এই গোটেইকেইটা ভিটামিনে থাকে যিকেইটা আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল হয়। আৰু আপোনালোকে যদি আপোনালোকৰ হাতত যদি সময় কম থাকে তেনেহ'লে এই পেকটো আপোনালোকে লগাই পেলাই বহুত বেছি সময় নাৰাখিলেও হ'ব। আপোনালোকে যদি ভালদৰে এইধৰণে মাছাজ কৰি পেলাই আপোনালোকে যদি 7-8 মিনিটমান এইধৰণে মাছাজ কৰে তেনেহ'লে তাৰপিছত আপোনালোকে ধুই পেলাব পাৰে। আৰু আপোনালোকে মাছাজ কৰোঁতে এটা কথা মন কৰিব, এই বস্তুটো সদায় এনেকৈ ওপৰলৈ দিব, তেতিয়া আমাৰ যিটো আমাৰ স্কিনৰ এটা হেৰি থাকে এনেকৈ তললৈ নামি অহা নিচিনা, বয়সৰ লগে লগে এটা তললৈ নামি অহা নিচিনা লাগে, সেই বস্তুটো নহয়। সেইকাৰণে আপোনালোকে মাছাজ কৰোঁতে সদায় ওপৰৰ ফালে এনেধৰণে কৰিব যাতে স্কিনখন সদায় ওপৰলৈ ধুনীয়াকৈ উঠি থাকে। আৰু আমাৰ মহিলাসকলৰ কি হয়, আমাৰ নিজৰ বাবে সময় উলিয়াবলৈ একেবাৰেই নাপাওঁ। ল'ৰা ছোৱালী হওক, ঘৰখন চম্ভালাই হওক, আমি ব্যস্ত হৈ পৰোঁ গোটেই দিনটো, কিন্তু আমি তাৰে মাজতে যদি অকণমান সময় উলিয়াই এই ফেচ পেকটো যদি আমি বনাই থওঁ আৰু যেতিয়া ৰাতিৰ সকলো কাম সমাপ্ত হৈ যায়, কিটচেনৰে হওক বা ল'ৰা ছোৱালী শুওৱা ক্ষেত্ৰতে হওক, তাৰ আগত 5 মিনিট বা 7 মিনিটমান সময় যদি আমি উলিয়াই পেলাই এই ফেচ পেকটো ভালদৰে এনেকৈ মুখত মাছাজ কৰি পেলাই ধুই দিওঁ তেনেহ'লে আমাৰ স্কিনখন ব্ৰাইট হ'ব, লগতে স্মুথ হ'ব। আৰু বিশেষকৈ আপেলে আমাৰ কি কৰে, আমাৰ স্কিনখন টাইট হোৱাত সহায় কৰে। এতিয়া এয়া মোৰ ভালদৰে মাছাজ কৰা হৈ গ'ল। এতিয়া মই এয়া ধুই আহিলোঁ। মই আজি পিছে বহুত বেছি সময় ৰখা নাই, মই কেৱল মাছাজ কৰিছোঁ, কাৰণ মোৰ হাতত সময় কম, সেইবাবে মই 7-8 মিনিটমান ভালদৰে মাছাজ কৰি এইধৰণে ধুই আহিলোঁ। এতিয়া মোহাৰি লওঁ। আৰু আপোনালোকে এই ফেচ পেকবিলাক সপ্তাহত আপোনালোকে 2 দিন বা 3 দিন ব্যৱহাৰ কৰিবই লাগে, তেতিয়াহে আমাৰ স্কিনখন ভালে থাকে। গোটেই সপ্তাহটো কৰিব পাৰিলেতো ভালেই, কিবা নহয় কিবা যদি ফেচ পেক আপোনালোকে ব্যৱহাৰ কৰি থাকে। বিভিন্ন ধৰণৰ একেটা ফেচ পেকে যে আপুনি সপ্তাহটোত ব্যৱহাৰ কৰিব লাগিব তেনেকুৱা কোনো কথা নাই। বিভিন্ন ধৰণৰ ফেচ পেক আপোনাৰ স্কিনখন যদি ড্ৰাই বা স্কিনখন যদি অইলিও হয় তেনেকুৱাবিলাকৰ ওপৰত নিৰ্ভৰ কৰি আপোনালোকে যেনেকুৱা ধৰণৰ ফেচ পেক ব্যৱহাৰ কৰে
মানে উপযুক্ত বুলি ভাবে আপোনাৰ স্কিনৰ কাৰণে আপোনালোকে সপ্তাহত 2 দিন বা 3 দিন স্কিনখনক অকণমান সময় দিব দেখিব আপোনালোকৰ স্কিনখন সদায় ব্ৰাইট হ'ব লগতে গ্লো আনিব আৰু বিশেষকৈ মই ভাবোঁ যে হোমমেড ফেচ পেকেই ভাল কাৰণ আমি বিউটি পাৰ্লাৰত গৈ যদি ফেচিয়েল কৰোঁ বা কিবা ফেচিয়েল কৰিব যাওঁ তেনেহ'লে আমাৰ স্কিনখন সদায় ভালে নাথাকে কাৰণ স্কিনখনক আমি বহুত বেছি কষ্ট দিয়া নিচিনা হয় আমি যদি ঘৰতে এনেকুৱা ধৰণৰ ফেচ পেকবিলাক ব্যৱহাৰ কৰোঁ তেনেহ'লে আমাৰ কোনো ছাইড এফেক্ট নাই আৰু ই সদায় আমাৰ স্কিনখন ভালে ৰখাত সহায় কৰে এতিয়া হৈ গ'ল এতিয়া মই ইয়াতে অকণমান ক্ৰীম ব্যৱহাৰ কৰিম আপোনালোকে যি ক্ৰীম ভাল পায় সেয়াই ব্যৱহাৰ কৰিব পাৰে কিন্তু মই পিছে জনছনৰ এয়া দেখিছেনে বেবী ক্ৰীম মই এইটোৱে এতিয়া বৰ্তমান ইউজ কৰি আছোঁ কাৰণ মোৰ এই ক্ৰীমটো ইউজ কৰি ভাল লাগিছে সেইবাবে বেছিভাগ মই এইটো ক্ৰীমেই ব্যৱহাৰ কৰোঁ খুব কম মই বেলেগ ক্ৰীম ব্যৱহাৰ কৰোঁ মই এইটোৱে ব্যৱহাৰ কৰোঁ আৰু মাজতে মই মামাআৰ্থৰ ক্ৰীমো ব্যৱহাৰ কৰিছিলোঁ আৰু এতিয়া ঠাণ্ডা দিনত মই জনছনৰ ক্ৰীমেই ব্যৱহাৰ কৰোঁ কাৰণ মোৰ স্কিনখন বহুত বেছি ড্ৰাই হয় সেইবাবে এতিয়া এইখিনি ভালকৈ মোৰ স্কিনত আৰু আপোনালোকে ফেচ পেক ব্যৱহাৰ কৰাৰ পিছত আপোনালোকে যি ধৰণৰ ক্ৰীম ব্যৱহাৰ নকৰকে ভালদৰে অলপ সময় এনেদৰে অফ কৰি দিব তেতিয়া ভাল লাগে এতিয়া হৈ গ'ল এতিয়া মোৰ হৈ গ'ল ফেচ পেক ব্যৱহাৰ কৰি আৰু এতিয়া মই অকণমান বাহিৰলৈ ওলাইছোঁ আপোনালোকক দেখুৱাওঁ যিকোনো ফেচ পেকে ব্যৱহাৰ কৰাৰ পিছত আমাৰ স্কিনখন বহুত বেছি ব্ৰাইট লাগে আৰু এতিয়া মোৰো নিজকে ভাল লাগি আছে আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে লাইক এটা কৰিবলৈ একদমেই নাপাহৰিব লাইক এটা কৰিব তেতিয়া আপোনালোকে যদি লাইক দিয়ে কমেণ্ট দিয়ে আমি ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ প্ৰেৰণা পাওঁ সেইবাবে কৈছোঁ আৰু তেনেহ'লে আজিলৈ আহিছোঁ পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে বাই বাই